শিবিৰে তথ্য তই মোক ঘৰত কিয় পানী মাৰা গাখীৰ দি আহিছা ঘৰত তিৰিৰ গালি খাই আছোঁ তইতো জানাই মোৰ ঘৰত তিৰি কিমান ডেঞ্জাৰ মাল পানী মাৰা গাখীৰ খাই খাই মোৰ বডি আজি এনেকুৱা হৈ গৈছে কিন্তু তই সেইটো কাম কৰি বিৰাট বেয়া কৰছা কেতিয়াবা ওপৰৱালাৰ কথা ভাবি চাচানা তই হা কেতিয়াবা ওপৰৱালাই আমাক চাই আছে কিন্তু আমি পানী মাৰা গাখীৰ কাকো খোৱা নাই কিন্তু তই মন্টুৰ দোকানত বাকী মাখাও দিয়া নাই আৰু উল্টা মই গাখীৰ বাকী দিছোঁ বুলি তই পানী মাৰা বুলি ক মই কিন্তু মিছা কথা ক'ব যোৱা নাই কাৰণ মোৰ ঘৰত তিৰি আছে তিৰি জানে তই এনেকুৱা গাখীৰ মোক কিয় দিছা এইবিলাক সেইটো বেলেগ কথা মই তিৰিৰ চাই কিনে মই গাখীৰ দিয়া নাইতো তইহে মোক কৈছিলি যে গাখীৰ দি ধত ভাল কথা নকবি এইবিলাক কথা মই ভাল নাপাওঁ তোক গাখীৰ লাগে গাখীৰ দিছোঁ কিন্তু মোক তই পইচা দিবা লাগিব আৰু এইয়া আৰু ইয়াক চাকু ল'বা মানা কৰ কাৰণ কিয়া এনেকুৱা 5খান চাকু মোৰ আছে এইবিলাক একদম ফাল্টু কথা এইবিলাক কথাৰ কাৰণে নহয় এই আঙুলি দি মই হানবাৰ ইচ্ছা যায় এই দিলত মোৰ হানা খাইছে এতিয়া এই হাত গদা মানে উৰি উৰি মাৰিব পাৰোঁ গম পাইছা এই গদাই দি একদম উৰি যাবি বন্ধ কৰ হয় নেকি এইবিলাক তাৰমানে তই চালবাজ কৰি আছা ন চালবাজ মই কৰা নাই ভাল চালবাজ কৰা নাই তই এটা কথা শুন গাখীৰৰ তই বাকীও দিবি আৰু পানী মাৰাকো খাব লাগিব